আজি বস্তু এটা আনিছিলো মানে বহুত দিনৰ পৰা আনিম বুলি কয় আনিবই পোৱা নাছিলো এতিয়া লৈ আহিলো আৰু ফাইনালি হেতু সব কি বস্তু আমি 5 বছৰ 6 বছৰ হল ভিডিও বনোৱা কিন্তু মানে আমি এনেকে বনাই থাকো মোবাইল এটা লৈ কিন্তু আজি মোবাইলটো বৰ বেছি দামী নহয় এতিয়া লাহে লাহে লৈছো আৰু কি হয় বাৰু এটো এন্টেন ভালে হেইটো ভালে দিছে ন কভাৰটো বেগটো ভালে আছে ন এই মালটো সাইজটো ডাঙৰ আছে ন এই মালটো বহুত প্ৰয়োজন আছিল আগতে অনা আছিল আমাৰ হৰু এটা এইটো বেছি দামী নহয় আনিছিলো কাম চলাও মানে হেতু থাকিলে কিদিনমান তাইছত লাহেকে বেয়া হ'ল ষ্টেন নাই বতৰ কেতিয়াবা বেয়া হলে ডাৱৰীয়া বতৰ হলে না ভিডিও কোৱালিটিবোৰ বৰ বেছি ভাল নাহে তেতিয়া এটা ভাল লাইটৰ বহুত দৰকাৰ হয় ষ্টেন নাই নি এটো ষ্টেন নাই দিয়া নি ষ্টেন নাই দিয়া হয় it's not good ষ্টেন নাই ষ্টেনটো নিদিলে লগত লাইটটো কেনেকে লগোৱা হ'ব তেন্তে ষ্টেন কো পায় মিডিয়া বেয়া কৰিলে নহয় ময়ে হৈ গলো না মই তো এইটো বিনা ষ্টেনত কেনেকে ষ্টেনটো থাকে লগত ন ষ্টেনটো থাকিবই লাগে লগত এইটো অকমান আমাৰ ভুল হ'ল ষ্টেনটো নাছিলে উইদাউট ষ্টেন আছিলে একো নাই ষ্টেন ষ্টেনডাল লৈ ল'ব লাগিব ষ্টেন এটা ল'ম মেইন লাইটটো কৈ দিয়া এতিয়া এইটো সব সুইচ আছে এনেকুৱা এনেকুৱা কম বেছি কৰিব পাৰে হেটো নকইবা মেইন লাইটটো কৈ দিয়া এইটো নিজৰ মুডৰ অনুসৰি মানে বেলেগ বেলেগ কালাৰ আহি যায় হেল্ল' গাইজ আপোনালোকে ভাবে চাগে আমি কোনটো প্লেটফৰ্মৰ কথা কৈ থাকো একচুৱেলি আমি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ কথা কৈ থাকো আমি ইউটিউবতো আছো আমাৰ ফেচবুকত 640k ফলোৱাৰ্ছ আছে আৰু সৰি ইনষ্টাগ্ৰামত 640k ফলোৱাৰ্ছ আছে আৰু ফেচবুকত 100k ফলোৱাৰ্ছ আছে আৰু ইউটিউবত মানে আমি একচুৱেলি কুকিং ভিডিঅ' দিওঁ আৰু আপোনালোকে কৈ থাকে আপোনালোকে ডেইলি ব্লগছ দিব হেতু কাৰণে এটো অসমীয়া পেজ এটা আমি আৰম্ভ কৰিলো নতুন পেজ হয় আৰু আপোনালোকে কয় আপোনালোকৰ ভিডিও কোৱালিটি বহুত ভাল লাগে কি ফোন ইউজ কৰে কিন্তু আজি একেবাৰে হসা কথা এটা কৈছো আমি আজি 5 বছৰ মান হ'ল সোশ্যাল মিডিয়াত কাম কৰা আমি এটা মোবাইলৰ বাহিৰে একোৱে ইউজ নকৰো মই যে লৈ আছো এটো মাইকটো এটো পায় এক মাহ হৈছে এতিয়া ৰিসেন্টলি হেতু এই এছামিজ পেজটো খোলা কাৰণেহে লৈছো যে কথা ছটা কলে ক্লিয়াৰ হ'ব আৰু বাকি মই ফোনৰ মাইকটোতে মই কথা কওঁ মানে এটোৱে আপুনি সোশ্যাল মিডিয়াত যদি গ্ৰো কৰিম বুলি ভাবে তেনেহলে বহুত আপোনাক কিবা কিবি নালাগে সাধাৰণ ফোন এটা হলে হৈ যায় সাধাৰণ ফোন এটা দি আমিও স্টাৰ্ট কৰিছো আৰু আজি আমাৰ ওচৰত কমসে কম মিলিয়নছ অফ ফলোৱাৰ্ছ আছে ঠিক তেনেকে আপোনালোকক বিচাৰিলে আৰামছে কৰিব পাৰে একো বস্তু নালাগে